অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এটা ভাল খবৰ। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা জৈৱিক চাহ ৰপ্তানি হ'ব বিদেশলৈ। এই ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘ চমুকৈ চিষ্টাই। উল্লেখ্য যে ফ্ৰান্স নিবাসী অৰূপ ঘোষ নামৰ ভাৰতীয় উদ্যোগীগৰাকীয়ে পেৰিছৰ চাহ কোম্পানী চাই পাৰ্টনাৰ্ছৰ সৈতে বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষ গুণগত মানসম্পন্ন চাহৰ অন্বেষণ কৰি আহিছে। অলপতে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ প্ৰচেষ্টাত অৰূপ ঘোষে অসম ভ্ৰমণ কৰে। I'm extremely pleased to be invited by Sista, Mr. Bijay Gopal Chakraborty and the Secretary of Sista, Achul Prasad Gogoi, to come and visit to Assam, to really especially to visit the small tea growers who are making specialty teas and making very high quality teas. The main mission and the purpose of Chai Partners, which is based in Paris, is actually how we can promote sustainable teas of small tea growers directly to the consumers. Because today the consumers have no idea where the tea is coming from, how the tea is produced, who is producing, they have no idea about it. And at the end, there are so many intermediaries in between, they do not get the right price. Our mission is definitely to bring the best quality tea directly to the consumers today. And I'm extremely pleased I met various tea growers. Thanks to the tea board, they organized a fabulous meeting with many tea growers. Today we actually visited many farmers and the growers. On the ground, we actually get to know that how the tea is produced and how we can best promote this tea in the international market. We will do our very best, and we need all the very great cooperation from Sista, from the tea board, from all the relevant agencies in Assam. Thank you very much. I'm extremely pleased. Thank you very much. ফ্ৰান্সৰ উদ্যোগপতিগৰাকীয়ে এই দুদিনীয়া অসম ভ্ৰমণত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতি আৰু টি বোৰ্ড ইণ্ডিয়াৰ যোৰহাট আঞ্চলিক কাৰ্যালয়ৰ সহযোগত অসমৰ ভালেসংখ্যক হাতেৰে চাহ বনোৱা জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কৰ সৈতে টি বোৰ্ড যোৰহাট কাৰ্যালয়ত এক আলোচনাত মিলিত হয়। ইয়াৰ উপৰিও তেখেতে কিছুসংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কৰ ফেক্টৰী পৰিদৰ্শন কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষি পৰামৰ্শ কোষ তথা টুকলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰিদৰ্শন কৰি ৰাজ্যত ক্ষুদ্ৰ চাহ খেতিয়কৰ অৱদান আৰু তেখেতসকলৰ প্ৰশংসনীয় কাম কাজৰ বিষয়ে অৱগত হয়। হয়, সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ তৰফৰ পৰা আমি এটা অসমৰ জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি এটা প্ৰচেষ্টা হাতত লৈছোঁ। মোৰ লগত আছে আজি ভাৰতীয় চাহ বোৰ্ডৰ যোৰহাট ৰিজিয়নেল অফিচাৰ মিষ্টাৰ শচীন, আৰু তেখেত আহিছে ফ্ৰেন্সৰ পৰা মিষ্টাৰ অৰূপ ঘোষ। যে ফ্ৰেন্সৰ পৰা আহিছে যে অসমৰ চাহ খেতিয়কে যিহেতু এটা দুৰ্ভোগ ভুগি আছে, কেঁচা পাতৰ উচিত মূল্য পোৱা নাই, আৰু বহুতো জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে যিসকলে ভাল চাহ বনাই আছে, স্পেচিয়েলিটি টি প্ৰডিউচ কৰি আছে। আৰু মিষ্টাৰ অৰূপ ঘোষ ডাঙৰীয়া আমি সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘ চিষ্টাৰ পৰা আমি তেখেতক আনিছোঁ সুদূৰ ফ্ৰান্সৰ পৰা ইয়ালৈ। তেখেতে অসমৰ এই জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কৰ যিখিনি স্পেচিয়েলিটি টি তেখেতে ইউৰোপীয়ান মাৰ্কেটলৈ লৈ যাব খুজিছে। তেখেতে পেৰিছৰ এটা টি বেছ কোম্পানী চাই পাৰ্টনাৰ বুলি টি বেছ কোম্পানীৰ তেখেত প্ৰমোটাৰ হয়, আৰু এই অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কৰ অৰ্গেনিক ক্ষুদ্ৰ চাহ যিখিনি প্ৰডাক্ট কোৱালিটি প্ৰডাক্ট স্পেচিয়েলিটি টি যেনে গ্ৰীণ টি, হোৱাইট টি, ওলং টি, গোল্ডেন টি, এইবিলাক তেখেতে ইউৰোপীয়ান মাৰ্কেটলৈ লৈ যাব খুজিছে। আমি তেখেত যোৱাকালি আমাৰ মাজলৈ আহিলে, আমি ভাৰতীয় চাহ বোৰ্ডৰ যোৰহাট শাখাত এখন মিটিং কৰিলোঁ অসমৰ জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত। আজি আমি যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ ফেক্টৰীসমূহ চালোঁ জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কৰ, আৰু আমাৰ নিজৰ ফেক্টৰীলৈ তেখেত গ'ল। আৰু তেখেত যি কাম কৰি আছে অসমৰ জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কে ইয়াত বৰ সুখী হৈছে, আৰু তেখেতে এইটো এছুৰেঞ্চ দিছে যে ইউৰোপীয়ান মাৰ্কেটত ই এটা বজাৰ দখল কৰিব পাৰিব, আৰু আমি আশা কৰোঁ যে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে এটা সোণালী দিন আহিব।
চিষ্টাৰ এই প্ৰচেষ্টা যদি সফল হয় তেন্তে বিশ্ব দৰবাৰত বিশেষকৈ ইউৰোপীয়ান মাৰ্কেটৰ যোগেদি এই চাহ পোনপটীয়াকৈ চাহ ৰসীসকলে লাভ কৰাৰ বিপৰীতে অসমৰ জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কসকলে লাভ কৰিব উচিত মূল্য। এনে অৱস্থাত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এয়া নিশ্চয়কৈ এক সোণালী সুযোগ বুলি ক'ব পাৰি।